নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি যিহেতু লক্ষী পূজা হয়, লক্ষী পূজাৰ কাৰণে মই লক্ষী পূজা পাতিবলৈ সকলো যা যোগাৰ আৰু কৰি দিছোঁ। আৰু এতিয়া মানে ফুলখিনি আনিবলৈ গৈ আছোঁ আৰু ফুলখিনি ছিঙি আনিলে সকলোখিনি যোগাৰ হৈ যাব। আৰু এতিয়া চাওকচোন, মই আৰু সেইফালে ভাইটি কেশৱ আগে আগে গৈ আছে। ফুলখিনি ছিঙি আনি লওঁ, আৰু যিহেতু মানে যিকোনো পূজা পাতিলে আৰু ফুলখিনি দৰকাৰ হয়েই, গতিকে আনি লওঁ এতিয়া গৈ পেলাই। আৰু পূজাত আজি কি মই যোগাৰ কৰিছোঁ আপোনালোকৰ আগত সকলো এটা এটাকৈ দেখাম। আৰু এতিয়া যাওঁচোন, মই ফুলখিনি আনি ঘৰত থৈ পেলাই আৰু আপোনালোকৰ আগত অকণমান দেখুৱাই দিম। এতিয়া মই ফুল চুল লৈ আহি গ'লোঁ ধুনীয়াকৈ। আৰু এয়া দেখিছে, এয়া ফুল দেখিছে, এইটো ফুল। আৰু যিহেতু আমাৰ ঘৰটো বহুত আন্ধাৰ, মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁ আমাৰ ঘৰটো বহুত আন্ধাৰ, গতিকে মই ইফালে ওপৰত লাইট জ্বলি আছে আৰু লাইট জ্বলাই এয়া কামখিনি কৰি আছোঁ। আৰু এইফালে এয়া দেখিছে ফুল, এইখিনি হৈছে এয়া বেলপাত, এইখিনি বেলপাত। আৰু এইখিনি হৈছে বগা ফুল আছে, জবা ফুল আছে, তাৰপৰা আমলখি পাত আছে, এইখিনি হৈছে আমলখি পাত। আৰু এইখিনিয়ে হৈছে আমাৰ ফুল আহিলা। আৰু এইফালে আমাৰ ইয়াতো নাৰিকল, এয়া দেখিছে নাৰিকল আছে, ধূপ, তাৰপৰা এইফালে আছে কল, চাকি, এইটো হৈছে সূতা আৰু সূতা। আৰু এইফালে আছে বুট তিয়াই থোৱা আছে, আৰু এইফালে মগুমাহ তিয়াই থোৱা আছে। আৰু এইফালে দেখিছে মা লক্ষীৰ ফটো, বহুত আন্ধাৰ। এয়া দেখিছে মা লক্ষীৰ ফটোকপি মই ওলমাই দিছোঁ ধুনীয়াকৈ কলপাত আৰি দি। আৰু এতিয়া যিহেতু বহুত আন্ধাৰ হৈছে, গধূলি যেতিয়া মই শৰাই আগবঢ়াম মা লক্ষীৰ ওচৰত, তেতিয়া আপোনালোকক ধুনীয়াকৈ মই দেখাম কেনেকৈনো মই আগবঢ়াওঁ আৰু কেনেকৈনো মই লক্ষী পূজা কৰোঁ। আৰু সেয়েহে ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু আজি লক্ষী পূজাৰ দিনাখন পথাৰত চাকি এগছ দিব লাগে, গতিকে এয়া মই চাকি গছ দিবলৈ আহিলোঁ। এয়া জ্বলালোঁ, চাকি গছ জ্বলাই মেলি হৈ গ'ল। আৰু এতিয়া মই ঘৰলৈ যাওঁ, ঘৰত যিহেতু থাপনাতো চাকি জ্বলাব লাগে। আৰু এইফালে দেখিছে গোটেই আন্ধাৰ, আৰু মই আমাৰ ঘৰৰ যি থাপনা তাতো চাকি জ্বলাই দিলোঁ, পথাৰতো চাকি জ্বলাই দিলোঁ। আৰু মই এতিয়া ভিতৰলৈ যাওঁ। আৰু মোৰ সকলোতে চাকি বন্তি জ্বলাই হৈ গ'ল। এইফালে চাওক, এয়া লক্ষীমা ফটোৰ ওচৰতো মই চাকি জ্বলালোঁ। আৰু এইফালে ওপৰত ধূপ জ্বলি আছে, এয়া দেখিছে। আৰু আমাৰ দুৱাৰমুখতো এয়া চাকি জ্বলি আছে, চাওক, এইটো আমাৰ দুৱাৰমুখত ধুনীয়াকৈ চাকি জ্বলি আছে। আৰু এইফালে আমাৰ পদূলিমুখতো মই চাকি জ্বলালোঁ। আৰু এইফালে চাওক ধুনীয়াকৈ চাকি জ্বলি আছে, ইয়াত দুইফালে দুটা চাকি পদূলিমুখত জ্বলি আছে। আৰু গোটেইখন আন্ধাৰ, যিহেতু আগফালে লাইট এটা দিয়া আছে, লাইটটো ইমান নজ্বলে, গতিকে সেয়েহে। আৰু কি হ'ল? আৰু এইফালে দেখিছে মই এতিয়া ভিতৰত শৰাইৰ যা যোগাৰ কৰি থৈছোঁৱে। আৰু এতিয়া শৰাইখনৰ কি মানে লাগে সেইবোৰ যা যোগাৰ কৰি এতিয়া শৰাইখন আগবঢ়াবলৈ ৰেডি কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু ব'লকচোন আমি বাৰু আমাৰ মানে কেশৱৰ আইতাকৰ আৰু ককাকৰ ঘৰত লক্ষী পূজা পাতিছে। আৰু কেশৱে মানে এয়া চাওক, মায়ে আগফালে দুৱাৰমুখত চাকি দিছে, ধুনীয়াকৈ জ্বলি আছে। আৰু ইমান আন্ধাৰ হৈছে। এইফালে ভাইটিয়ে টেঙা কাটি আছে, সেয়া এইটো টেঙা কাটি আছে ভাইটিয়ে শৰাইত দিবৰ কাৰণে। আমাকো দিবি দেই, আমাৰ টেঙা নাই নহয়। আৰু সেইফালে দেখিছে মায়ে শৰাই যোগাৰ কৰি শৰাই আগবঢ়াবৰ কাৰণে বহি গ'ল ধুনীয়াকৈ। এয়া এতিয়া শৰাই দিব। আৰু
দিয়া নাই বৰ্তমান, চাকি বন্তি জ্বলাই হৈ গ'ল যিহেতু। আৰু ইমানেই আৰু যাওঁ এতিয়া মই ঘৰলৈ। ঘৰতো যিহেতু বহুত কাম বাকী আছে, ঘৰৰো কামখিনি কৰি লওঁ। আৰু মই এতিয়া শৰাই একদম পূৰা কাঁহীত ৰেডি কৰি দিছোঁ। আৰু এতিয়া ইয়াত কাঁহীখনত লৈছোঁ চাওক, এইফালে বেলপাত, তাৰপৰা জবা ফুল, কল, ৰভাব টেঙা, বুট, মগু, গোটেইখিনি বস্তু ইয়াত আছে। আৰু সেই আগফালে মমডাল জ্বলি আছে। আৰু এইফালে ঘটিটোত আছে নাৰিকল। আৰু এতিয়া গোটেই বস্তুখিনি যোগাৰ হৈ গ'ল। আৰু এইফালে এতিয়া বেক কেমেৰাৰ পৰা দেখাব লাগিব। আৰু এয়া মই এইফালে শৰাই আগবঢ়াই আছোঁ। জেগাটো নহৈছে নহয়, কি হ'ব এতিয়া? আৰু এয়া দেখিছে এইফালে শৰাই। হৈ গ'ল। মই শৰাই চৰাই চব দি মেলি ৰেডি হৈ গ'লোঁ। আৰু আজি যিহেতু লক্ষী পূৰ্ণিমা হয়, আৰু লক্ষী পূৰ্ণিমাৰ দিনটো এটা বহুত শুভ দিন। আৰু এই দিনটোত সকলো ঘৰতে লক্ষী মাৰ নামত চাকি এগছ জ্বলাব লাগে। আৰু ইয়াকে ক'লোঁ। আৰু মই আৰু মোৰ JRD অসম চেনেলৰ পৰা আপোনালোকক লক্ষী পূজাৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু কিনো ক'ম, ইয়াকে ক'লোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু কি আৰু ইয়াত গোটেইখিনি দেখুৱালোৱে, কিনো চাব। আৰু যিখিনি দেখুৱাব পাৰিলোঁ সেইখিনি আপোনালোকৰ আগত সকলো দেখুৱালোঁ। আৰু আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত।